নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো লেটস ক্লিয়াৰ অল চেনেলটোলৈ আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে অসম টেটৰ ইউপিৰ সিলেবাছত সন্নিবিষ্ট সমাজ বিজ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু এই প্ৰশ্ন উত্তৰ কেইটা মই এনচিইআৰটি কিতাপৰ পৰা সংগ্ৰহ কৰিছো সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ মধ্যযুগৰ ভাৰতবৰ্ষ আৰু মোগলৰ ৰাজত্বকালত ভাৰতবৰ্ষ এই দুটা পাঠৰ পৰা প্ৰশ্ন উত্তৰখিনি সংগ্ৰহ কৰা হৈছে গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো চাই লওঁ 1 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ইয়াৰ উত্তৰটো হ'ব ভাৰতবৰ্ষৰ ইতিহাসক তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰাচীন মধ্য আৰু আধুনিক যুগ দ্বিতীয় প্ৰশ্ন তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব 1192 খ্ৰীষ্টাব্দত তৃতীয় প্ৰশ্ন মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰ উত্তৰটো হ'ব বাবৰ 4 নম্বৰ প্ৰশ্ন মোগলসকলৰ শেষ বাদশাহজনৰ নাম কি ইয়াৰ উত্তৰটো হ'ব দ্বিতীয় বাহাদুৰ শাহ 5 নম্বৰ প্ৰশ্ন সুলতানী আমলৰ শেষ ৰাজবংশটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব লুডি বংশ 6 নম্বৰ প্ৰশ্ন দাস বংশৰ শেষ ৰজাজনৰ নাম কি উত্তৰটো হ'ব গিয়াসউদ্দিন বলবন 7 নম্বৰ প্ৰশ্ন ইবন বতুতা আছিল উত্তৰটো হ'ব এজন পৰিব্ৰাজক 8 নম্বৰ প্ৰশ্ন মোহাম্মদ ঘোৰী ইতিহাসত আন কি নামেৰে জনা যায় ইয়াৰ উত্তৰটো হ'ব সাহাবউদ্দিন 9 নম্বৰ প্ৰশ্ন কুতুবউদ্দিন আইবাকে দেশৰ পৰা শাসন কাৰ্য চলাইছিল ইয়াৰ উত্তৰটো হ'ব লাহোৰৰ পৰা 10 নম্বৰ প্ৰশ্ন মুছলমানসকলে ভাৰতবৰ্ষত কিমান খ্ৰীষ্টাব্দৰ পৰা শাসন আৰম্ভ কৰিছিল উত্তৰটো হ'ব 1206 খ্ৰীষ্টাব্দৰ পৰা 11 নম্বৰ প্ৰশ্ন পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল উত্তৰটো হ'ব 1526 চনত 12 নম্বৰ প্ৰশ্ন ঔৰংজেবে ভাৰত আক্ৰমণ কৰিবলৈ কাক পঠাইছিল উত্তৰটো হ'ব মীৰ জুমলাক 13 নম্বৰ প্ৰশ্ন মনসব দাবী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰটো হ'ব আকবৰে 1577 চনত 14 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত মোগলসকলে কিমান চনলৈ ৰাজত্ব কৰিছিল উত্তৰটো হ'ব 1857 চনলৈ 15 নম্বৰ প্ৰশ্ন বাবৰৰ ৰাজ্য বিস্তৃত আছিল ক'ৰ পৰা কলৈকে বিস্তৃত আছিল উত্তৰটো হ'ব বংগৰ পৰা গোৱালিয়ৰলৈকে 16 নম্বৰ প্ৰশ্ন মীৰ জুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল উত্তৰটো হ'ব জয়ধ্বজ সিংহ 17 নম্বৰ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাটজনৰ নাম কি উত্তৰটো হ'ব আকবৰ 18 নম্বৰ প্ৰশ্ন একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুগৰাকী কোন আছিল উত্তৰটো হ'ব অশোক আৰু আকবৰ 19 নম্বৰ প্ৰশ্ন ঔৰংজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা কলৈ আছিল উত্তৰটো হ'ব পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ 20 নম্বৰ প্ৰশ্ন মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাৰ সুবেদাৰৰ তলৰ বিষয়বোৰ কি আছিল উত্তৰটো হ'ব দিৱান ফৌজদাৰ আৰু ফটৱাল